আজি অখিল গগৈ তেওঁৰ এগেইনষ্টত যোনে উঠে কয় 20টা মাৰ্ডাৰ 26টা মাৰ্ডাৰ তই কি ঘটিটো কৰি আছিলি এছেম্বলিত কিয় নুঠোৱালি এইটো প্ৰশ্ন কিয় এছেম্বলিত নুঠোৱালি যে অমুক মাৰ্ডাৰ কৰিছিলে শাস্তি কিয় নহল বুলি আজিলৈকে এছেম্বলিত 5 বছৰ কিয় নকলি তাৰমানে শিৱসাগৰত যদি ইলেকশ্যন নুঠে তেতিয়া কুশল দুৱাৰীৰ লগত মোৰ দুশ্মনী নাই কিন্তু শিৱসাগৰত ইলেকশ্যন উঠিলে কুশল দুৱাৰী হত্যাকাৰী কুশল দুৱাৰী আগত এমএলএ হোৱা নাই ডিমত ডুমাৰ এমএলএ হোৱা নাই ডিমৰ মানুহে তেওঁক কিয় ভোট দিলে আজি মোৰ লাজ লাগিছে অখিল গগৈৰ কাৰণে এতিয়া মুখ পাতে আকৌ মাৰ্ডাৰ আপোনাকো ক'ব আপুনি যদি কয় অখিল গগৈ আপোনাকো ক'ব আপুনিও 2টা মাৰ্ডাৰ কৰিছে তেওঁ কি মাৰ্ডাৰৰ হিচাপ ৰখা চিত্ৰগুপ্ত নেকি তেওঁক জমে সেইটো কাৰণে এপইণ্টমেণ্ট কৰি থৈ দিছে নেকি যে কোনে ক'ত মাৰ্ডাৰ কৰিছে তাৰ হিচাপ তেওঁ ৰাখিব অখিল গগৈ কি অসমৰ মাৰ্ডাৰৰ এনচাৰ ক'ব দিয়া নেকি